নমস্কাৰ মই জুলি আপোনাক সকলোকে মোৰ চেনেল Mylifedouble বহুত বহুত বেছি স্বাগতম জনাইছোঁ পুনৰবাৰ আজি আমি গৈছিলোঁ বজাৰত গৈছিলোঁ দুটামান বস্তু কিনিবলৈ আছিলে লাষ্ট আৰু কাৰণ মোৰ ঘৰ যোৱা টাইম আহিছে আৰু কাইলৈ আহিব এতিয়া মই চাগে খুব সম্ভৱ যামেই আৰু বেছি দিন নাই ঘৰত আৰু এসপ্তাহমান আছোঁ যোৱাটো বাৰু মই ব্লগ বনাওঁ আপোনালোকে চাব পাৰিব জাষ্ট সেই আৰু আজি এনেকৈ আৰম্ভ কৰিছোঁ শেষলৈকে চাব যিমান দীঘলীয়া মানে যিমানখিনি কৰিব পাৰোঁ কৰিম বহুত বেছি দীঘলীয়া নকৰোঁ গতিকে আপোনালোকে শেষলৈকে চাব আৰু যদি প্লিজ ভাল লাগে ভিডিঅ'টো শেষলৈকে চাই তেতিয়াহ'লে প্লিজ লাইক শ্বেয়াৰ আৰু প্লিজ ছাবস্ক্ৰাইব কৰিবলৈ একেবাৰে নাপাহৰিব একেবাৰে কম হৈ আছে অকণমান সহায় কৰক তেতিয়া আগুৱাই যাব পাৰিম ধন্যবাদ মই খাবলৈ লৈছোঁ চেৱ বনাইছে মায়ে আৰু গাখীৰৰ চাহ হেল্ল' এভৰিৱান চৰি মোক প্লিজ মুখখন ইগন'ৰ কৰিব বিকজ আজি মই বহুত কাম কৰি আছোঁ অকলে মাহঁত নাই মা ভণ্টি আৰু দেউতা ক'ত গৈছে বাৰু মই পিছৰ এটা ভিডিঅ'ত নেক্সট এটা ভিডিঅ' আহি আছে সেইটো ভিডিঅ'ত মই জনাম ক'ত গৈছে কিন্তু বৰ্তমান মই তাত মানে ভিডিঅ' ষ্টাৰ্ট কৰিছোঁ মাজত মানে কি যোৱাকালি কৰিছিলোঁ মাজত অলপ গেপ হৈ গ'ল কৰাই নাই এতিয়া মই আকৌ ষ্টাৰ্ট কৰোঁ চবচে ফাৰ্ষ্টতে এটা কওঁ মই বহুত দিন থাকিলোঁ এবাৰ ঘৰত এখেত আহিছে মোক নিবলৈ গতিকে মই এইকেইদিনতে যাম ঘৰলৈ গতিকে মানে কি আৰু এটা কথা আজি সন্ধিয়া আমি অলপ ফুৰিব যাম বুলি ভাবিছোঁ মাহঁত যিহেতুকে নাই আহি পাব ভণ্টি মই আৰু এওঁ ল'ৰাক লৈ অলপ ওলাই যাম সন্ধিয়া টাইমত 6টা মানত ওলাই যাম গতিকে আৰু সেইটো কৰোঁ আৰু নেক্সট মই এতিয়া আপোনালোকে মোৰ বেকগ্ৰাউণ্ডটো দেখি গম পাইছে যে মই পাকঘৰত আছোঁ এটা বস্তু বনাম কেক বনাম মই গতিকে মই এতিয়ালৈকে মানে ৰেডি বনাই আছোঁ অৱস্থা নাই এনেকৈ আছোঁ মই এতিয়া বনাম কেকটো বনাম এটা স্পেচিয়েল কাৰণত সেইটো নেক্সট এটা ভিডিঅ' আহিব সেইটো আপোনালোকে গম পাব মই কিয় কেক বনাইছিলোঁ মই হাতেৰে বনাব বিচাৰোঁ মই নিজেই বনোৱা কেক দিব বিচাৰোঁ মানে স্পেচিয়েল হয় বহুত বেছি স্পেচিয়েল হয় গতিকে আপোনালোকে শেষলৈকে চাব গতিকে বলক কেকটো বনোৱা ষ্টাৰ্ট কৰোঁ অ'কে ষ্টাৰ্ট কৰিছোঁ মই 2টা ডিম ভাঙি দিছে তাৰপিছত মই দিছোঁ চেনি মই মিক্সাৰ গ্ৰাইণ্ডাৰত গুড়া কৰি লৈছোঁ তো পাউডাৰ চুগাৰ হ'লে মানে বেছি ভাল মই এইখিনি অলপ গুড়া কৰি লৈছোঁ তাৰপিছতে মই দিম ৰিফাইন তাৰপিছত এইখিনি মই ভালকৈ মিক্স কৰি ল'ম আগতে মই হাতেৰে মিক্স কৰিছোঁ এতিয়া দিম মই ময়দা এইখিনি চালি লোৱা ময়দা দেই এতিয়া বেকিং পাউডাৰ দিছোঁ ভালকৈ এইখিনি এতিয়া মিক্স কৰি ল'ম এতিয়া দিম মই গাখীৰ মোৰ পেষ্টটো ৰেডি হৈ গ'ল এইটো চাওক ৰিবন টাইপ হৈ যাব লাগিব মই ইমান নাজানো জাষ্ট মই বনাওঁ আৰু চৰি মই মেজাৰমেণ্ট দিব নোৱাৰিম একো বস্তুৰ মই নিজৰ আন্দাজমতে মই এনেকৈ বনাওঁ আৰু এইফালে কুকাৰত মই নিমখ অকণমান দি সৰু প্লেট এখন দি দিছোঁ অকণমান গৰম হ'লে তাৰ ওপৰত মই এইখিনি দি দিম এইটো বাচনটো চাৰিওফালে মই ৰিফাইন এনেকৈ সানি লৈছোঁ চাৰিও চাইড এনেকৈ সানি লৈছোঁ এতিয়া মই এইখিনি ইয়াত দি দিম এইটোত মই দি ল'লোঁ এনেকৈ দিম কৰি তাৰপিছত এইটো মই ইয়াত লাহেকৈ দি দিম মই দি লওঁ নহ'লে হাত পৰিব মোৰ এইটো মই ইয়াত দিলোঁ এতিয়া মই কুকাৰৰ চিটিটো খুলি ঢাকনিখন মাৰি দিম এইটো এতিয়া মই একদম ল' ফ্লেমত দি দিছোঁ 20 মিনিটমান ৰাখিম চাওঁ কিমান হয় যদি আৰু লাগে মোৰ কেক ৰেডি হৈ গ'ল ইমান ধুনীয়াকৈ ফুলিছে মানে
একদম সফ্ট হৈছে দেখিছেনে একদম সফ্ট একদম ধুনীয়া হৈছে কেকটো এতিয়া উলিয়ালে গম ঠাণ্ডা হ'ব দিছোঁ জংঘলে মংগলে গৈ আছোঁ মেলাত জংঘলে মংগলে গৈ আছোঁ যিহে ওখহা মুখহা ৰাস্তা তাতে আন্ধাৰ সেয়া আহি পাই গ'লো আৰু কথা এইটো ভাল হ'ব তাৰ এইফালে নাই নাই তাতে বহা নোৱাৰিব ওলাই যাব এইফালে যায় অঁ এইফালে চোৱা ক'ত দিছা একো না তাহলে টাটা টাটা হাঁহি আছে টাটা Kok di sana? Kut. Go. Kok di sana? Wah, hot apa? Right. Wah, hot apa boleh? Itu dunia lagi. Tahu boleh. Jadi nah, ada ni. কি লিখিছা সুপ্ৰমেন না কি লিখিছা কৈ দিয়া ইয়াতে লিখিব না ভিডিঅ' নিদিবা আমি মেলাৰ পৰা এইখিনি নিলোঁ বন্দুক তাৰপিছত 2 প্ৰকাৰৰ পাপৰ তাৰপিছত খেলা বস্তু মাকৈ এইবিলাক কিবা কিবি খুচুৰা খুচুৰি আৰু গতিকে